ক'ত লাগিছে? হয় ছাৰ, মই অফিচৰ পৰা ফোন কৰিছিলোঁ। আপোনাৰ নামটো কি আছিলে? আপোনাৰ এড্ৰেছটো দিব। নহয়, আপোনাৰ এড্ৰেছ নহয়, এড্ৰেছটো মানে আপোনাৰ হেৰি আঁহতগুৰি। ডাকঘৰ কি পৰে আপোনাৰ? নটুৱা গাঁও। ডিষ্ট্ৰিক্ট কি পৰে? হয় ছাৰ, আপুনি মানে আমাৰ এটা গেম এটা আছিলে, গেমত মানে আপুনি জিকিছে, শুনিছেনে? আপুনি আপুনি কিবা এটা কাম কৰিছিলে, সেইটো লাকি নম্বৰ এটাত আপুনি কিবা এটা জিকিছে। জিকাৰ কাৰণে আপুনি 1 কেজি সোণ পাব। তাৰ বিনিময়ত আপুনি ধান এঠেলা দিব লাগিব। নহয়, আপুনি ধান এঠেলা কিয় দিব নোৱাৰিব ছাৰ? আপুনি ধৰক আপুনি 1 কেজি সোণ পাব। নহয় ছাৰ, সেইটো আপুনি নল'লে এইটো পুলিচ কেছ হৈ যাব ছাৰ। পুলিচ কেছ, আপুনি জেললৈ যাব লাগিব ছাৰ। নহয়, আপুনি কি এইটো বস্তুটো একচেপ্ট নকৰে? ঠিক আছে। হয়, মই সেই কথাটোৰ কাৰণে মই ফোন কৰিছিলোঁ মানে আপোনালৈ ছাৰ। এনেই আপুনি ইংৰাজীত বুজি পায়নে? প্ৰব্লেম মানে আপুনি ছাৰ নামটো লিখিব পাৰেনে নোৱাৰে? ইংৰাজী লিখিব পাৰে? ঠিক আছে ছাৰ, আপোনাৰ নামটো কি লিখে মই নাজানো, আপুনি কৈ যাব, মই আপোনাৰ নামটো এণ্ট্ৰি কৰি লৈছোঁ হা। নহয়, আপুনি কি লিখে মই স্পেলিংবিলাক বুজি নাপাওঁ ছাৰ। আপুনি আপোনাৰ নামটো জোনাক, আপুনি কি লিখে, যে লিখে, কি লিখে, সেইটো আপুনি জানিব। নহয় ছাৰ, জোনৰ নামত কি আহে সেইটো জানো, কিন্তু আপুনি কি লিখে? হয় ছাৰ, মই এটা কথা বুজি পোৱা নাই, আপুনি প্ৰতিবাৰে যে হে হে কৰি আছে, আপুনি কাক দম দিছে তাৰমানে? আপুনি কাক দম দি আছে মানে? আপুনি মই আপোনাক কিবা এটা প্ৰশ্ন সুধি আছোঁ, আপুনি প্ৰশ্নটো উত্তৰ দিয়ক। নাই, আপুনি কিয় হেট হেট কৰিছে তাৰমানে? কি মোক কি আপুনি দম দিছে নেকি? কুকুৰ মাত শুনা নাই, আপোনাৰ মাতটোৱে শুনিছোঁ, হেট হেট কৰিছে আপুনি। কাৰণটো কি তাৰমানে? আপুনি মোক গালি পাৰিছে নেকি তাৰমানে? ভালকৈ কওক, আপুনি গালি পাৰিছে নেকি মোক? চিৰিয়াছলি কৈছাতো? ঠিক আছে বাৰু, একো নাই। এতিয়া আপুনি অফাৰটো ল'বনে নলয়? অফাৰটো ল'ব নোৱাৰে, লৈ লওক আপুনি, একো নহয়। এঠেলা ধানহে যাব আপোনাৰ, ধান এঠেলা দিলেই হ'ল। লৈ লওক আপুনি, 1 কেজি সোণ পাব, আপুনি সেইটো কি এৰি দিছে? লৈ লওক আপুনি, 1 কেজি সোণ আপুনি পালে, আপুনি 1 কোটি টকা পালে। আপুনি য'ত ধান এঠেলাটো 5,000 টকাও নহয় আপোনাৰ। আপুনি য'ত 5,000 টকা এটা দিব লাগে আৰু সোণ 1 কেজি নিব লাগে। আৰে কি আপুনি কি কথাটো বুজি নাপায় কিয়? মই কথাটো আপোনাক ধুনীয়াকৈ বুজাই আছোঁ, আপুনি কিয় নুবুজে কথাটো? কোৱাচোন, তোমাৰ নাম বাইদেউ ভালকৈ দিয়া, মই ঘৰত যাই ওলাম তোমাৰ, দিয়া। গাঁও কি আপোনাৰ? নটুৱা গাঁও। তেতিয়া অলপ আগত আপুনি আঁহতগুৰি কৈছিলে, এতিয়া কেনেকৈ নটুৱা গাঁও হ'ল আপোনাৰ? ঠিক আছে, কি মই আপোনাক তাৰমানে ঘৰত বিচাৰি গ'লে কি আপুনি মোক পিটন দিম বুলি কৈছে? আপুনি এই মাত্ৰ ক'লে? আপুনি ভালকে কওক, আপুনি মোক দম দিছে নেকি? নহয়, আপুনি জিকাৰ কথা ক'লে, মই সেইকাৰণে কৈছোঁ আপোনাক। ঠিক আছে, মই আপোনাৰ নিজৰ বুলি ভাবিছোঁ, সেইকাৰণে এইটো অফাৰ আপুনি জিকিছে। কিবা এটা নম্বৰত আপোনাৰ লাগিছিলে, আপোনাৰ ভাগ্য ভাল, আপুনি অফাৰটো লৈ লওক ছাৰ। একো নহয় ছাৰ, আপুনি ঘৰত কোন কোন আছে আপোনাৰ? ঘৰত যদি কোনোবা আছে দিব পাৰে। নহয় ছাৰ, আপুনি কিবা খাই লৈছে নেকি? মদ চদ খাইছে নেকি ছাৰ দিনতে? হেল্ল', কি আপুনি ঘৰত দিনতে মদ খাই আছে? আপুনি কথাবিলাক যে বেলেগকৈ কৈ আছে কিয়? কাৰণটো কি?
নহয় নহয় মই ফোনটো ৰাখি আপুনি ফিক্স ৰিজাল্টটো মোক দিয়ক মই ফোনটো ৰাখি দিম হা আপুনি ল'ব নল'ব ভালকৈ লৈ লওক লৈ লওক আপুনি 1 কোটি টকাৰ মালিক হৈ যাব ছাৰ নালাগে মই কোন লাগে একো নালাগে ঠিক আছে ছাৰ ঠিক আছে আপোনাক এটা ৰেহাই দিয়া হৈছে আপুনি ধানটো দিব নালাগে আপুনি ফোনটো ল'বনে নলয় কওক মই শুনো ধান নহয় ছাৰ নল'লে আপোনাক পুলিচে ঘৰৰ পৰা ধৰি আনিব ছাৰ ধৰি নিব দিবা ধৰিলে কিন্তু ছাৰ এই পুলিচে পিটিব কিন্তু ছাৰ আপোনাক ভালকৈ পিটিব আপোনাৰ পিটিলি বোলে আপোনাৰ উল্টাই আমি আপোনাক কেছ দিম নহয় নহয় আপুনি তাৰমানে কি মোক তাৰমানে কি কেছ দিয়ে মোক পিটাৰ কথা কৈ আছে যে কিহৰ কাৰণে কৰি আছে আপুনি 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 কিয় ফোন কৰিছিলে নহয় ফোন কৰিছোঁ আপোনালোকে কিবা এটা কৰিছিলে ক'ৰবাত কিবা এটা কামত থৈছিলে আপুনি জিকিছে সেইটো না জিকাৰ কাৰণে মই ফোন কৰিছোঁ আপুনি সেইটো কথা মোক কেছ দিয়া কথা আপুনি কিয় কৈ আছে আপোনাৰ মা দেউতাৰ নাম কি আপোনাৰ কাটিলে